নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত CSE IIBFৰ নিউ পেটাৰ্ণ পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ আছে অংশ দ্বিতীয়, আৰু আপোনালোকে প্ৰথম অংশ যদি চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দিম, সেই লিংকত গৈ আপুনি চাব। আৰু আপুনি যদি পোনপ্ৰথমে আহিছে মোৰ কাষলৈ ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব, তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9101046197 সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC অকাজান শান্তিপুৰ ডাকঘৰ অকাজান আৰক্ষী চকী চিলাপথাৰ জিলা ধেমাজি অসম ডাক সূচক নম্বৰ 787059 জুন 2022 আহি অনুসৰি প্ৰশ্ন নং 21। যিহেতু মই আগতে 20টা দি গ'লোঁ, এইটো 21ৰ পৰা আছে, আজি 20টা দিম। আৰু অল অভাৰ ইণ্ডিয়াত মোৰ প্ৰায় 300 ওপৰত পাছ হৈছে। ইংলিছত কুৱেশ্যন পেপাৰ বনাইছিলোঁ, এতিয়া আপোনালোকৰ কাৰণে মই অসমৰ কাৰণে অসমীয়াত বনাইছোঁ আৰু অসমীয়াত বনাইছোঁ, আপোনালোকে উপকৃত হ'ব বুলি ভাবোঁ, আপোনালোকে চাব। প্ৰশ্ন নং 21। কিছুমান বেংকক এজন আভ্যন্তৰীণ লোকপাল নিয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, যাক বুলি কোৱা হয়। নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক CF জেনেৰেল মেনেজাৰ, খ মুখ্য গ্ৰাহক সেৱা বিষয়া, গ নোডেল বিষয়া, ঘ অভিযোগ নিষ্পত্তি বিষয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মুখ্য গ্ৰাহক সেৱা বিষয়া। প্ৰশ্ন নং 22। ৰুপে ডেবিট কাৰ্ড হৈছে এক থলুৱা ঘৰুৱা কাৰ্ড। এই সন্দৰ্ভত নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক NPCI ৰ দ্বাৰা জাৰি কৰা আৰু সকলো ATM আৰু POS যন্ত্ৰত গ্ৰহণযোগ্য। খ NPCI দ্বাৰা প্ৰৱৰ্তন কৰা আৰু কেৱল গ্ৰাম্য অঞ্চলত জাৰি কৰা বেংক আৰু POS যন্ত্ৰৰ ATMত গ্ৰহণযোগ্য। ঘ NPCI ৰ দ্বাৰা প্ৰৱৰ্তন কৰা আৰু সকলো ATM আৰু POS যন্ত্ৰত গ্ৰহণযোগ্য। ঘ NPCI দ্বাৰা জাৰি কৰা আৰু কেৱল ৰাষ্ট্ৰীয়কৃত বেংক আৰু বেছিভাগ POS যন্ত্ৰৰ ATMত গ্ৰহণযোগ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক NPCI ৰ দ্বাৰা জাৰি কৰা আৰু সকলো ATM আৰু POS যন্ত্ৰত গ্ৰহণযোগ্য। প্ৰশ্ন নং 22। নিম্নলিখিত কোনটো সম্পৰ্ক কাৰ্ডৰ সৈতে হেণ্ড ডিভাইচৰ অশুদ্ধ সুবিধা? সঁহাৰিসমূহ ক ডিভাইচত মেগনেটিক কাৰ্ড সমৰ্থন কৰিবলৈ ফৰৱাৰ্ড সামৰ্থ্য আছে। খ লেনদেন প্ৰক্ৰিয়াকৰণ আৰু নিষ্পত্তি। গ হেণ্ডহেল্ড ফিল লেনদেন আপলোড কৰাৰ বাবে ব্যৱহৃত ষ্ট'ৰ আৰু ফৰৱাৰ্ড মেকানিজম। ঘ ওপৰৰ ক আৰু খ দুয়োটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ হেণ্ডহেল্ড ফিল লেনদেন আপলোড কৰাৰ বাবে ব্যৱহৃত ষ্ট'ৰ আৰু ফৰৱাৰ্ড মেকানিজম। প্ৰশ্ন নং 24। প্ৰদান কৰা ঋণবোৰৰ সময়মতে পুনৰুদ্ধাৰ নিশ্চিত কৰাৰ বাবে নিম্নলিখিত কোনটো কাৰ্যকৰী পদক্ষেপ নহয়? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক ঋণ লওঁতাসকললৈ পুনৰুদ্ধাৰ জাননী আগতীয়াকৈ প্ৰেৰণ কৰিব লাগে। ঋণ পাছবুক জাৰি কৰাটো আগতীয়াকৈ প্ৰেৰণ কৰিব লাগে। ঋণ পাছবুক জাৰি কৰাটো নিশ্চিত কৰিব লাগে, কিয়নো মই পৰিশোধৰ সময়সূচী নথিবদ্ধ কৰোঁ। খ ঋণ লওঁতাৰ চুবুৰীয়া ব্যক্তিসকলৰ সৈতে ডিফল্ট হ'লে যোগাযোগ কৰিব লাগে। গ পুনৰুদ্ধাৰৰ বাবে প্ৰতিষ্ঠানগত চুক্তি অন্বেষণ কৰিব লাগে। ঘ ক্ষেত্ৰ কৰ্মচাৰীসকলে সঘনাই গাঁওবোৰ পৰিদৰ্শন কৰিব লাগে আৰু নিয়মীয়াকৈ ঋণ লওঁতাৰ সৈতে যোগাযোগ কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ঋণ লওঁতাৰ চুবুৰীয়া ব্যক্তিসকলৰ সৈতে ডিফল্ট হ'লে যোগাযোগ কৰিব লাগে। প্ৰশ্ন নম্বৰ 25। আধাৰৰ সৈতে বেংক একাউণ্ট লিংক কৰাৰ জৰিয়তে ডেবিট প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ
প্ৰভাৱিত হয়। এই সন্দৰ্ভত নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক. LPG ৰাজসাহায্যৰ পোনপটীয়া ক্ৰেডিট অন্যান্য চৰকাৰী আঁচনিৰ অধীনত পৰিশোধ আৰু যোগ্য ৰাজসাহায্য এনে হিতাধিকাৰী একাউণ্টত সংশ্লিষ্ট সংস্থাবোৰৰ দ্বাৰা প্ৰভাৱিত হয়। খ. হিতাধিকাৰী একাউণ্টৰ সন্তোষজনক পৰিচালনাৰ আধাৰত বেংকৰ দ্বাৰা LPG ৰাজসাহায্য আৰু অন্যান্য পৰিশোধৰ পোনপটীয়া ঋণ প্ৰভাৱিত হয়। গ. যদি হিতাধিকাৰী একাউণ্ট KYC MML অনুসৰণকাৰী হয় তেন্তে চৰকাৰী ৰাজসাহায্য ক্ৰেডিট প্ৰভাৱিত হয়। ঘ. কোনো পলম নকৰাকৈ বেংকৰ দ্বাৰা হিতাধিকাৰী একাউণ্টত DBT পৰিমাণ জমা কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ. কোনো পলম নকৰাকৈ বেংকৰ দ্বাৰা হিতাধিকাৰী একাউণ্টত ডেবিট পৰিমাণ জমা কৰা হয়। প্ৰশ্ন নং 26। 2 বছৰৰ বাবে 10,000 টকা ধাৰ দিয়া হয় আৰু ঋণ লওঁতাক একাউণ্টটো বন্ধ কৰিবলৈ দ্বিতীয় বছৰৰ শেষত মুঠ 11,200 টকা বাৰ্ষিক মাচুল ল'ব পৰা সৰল সুদসহ পৰিশোধ কৰিবলৈ কোৱা হয়। ঋণ লওঁতাক ঋণ পৰিশোধ কৰিবলৈ কিমান হাৰত পৰামৰ্শ দিয়া হৈছে? সঁহাৰিসমূহ ক. 10%, খ. 8%, গ. 6%, ঘ. 12%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. 6%। প্ৰশ্ন নং 27। আঞ্চলিক গ্ৰাম্য বেংক হৈছে গ্ৰাম্য উন্নয়নৰ ওপৰত গুৰুত্ব দি আমাৰ দেশ প্ৰতিষ্ঠা কৰা হৈছে। এইবোৰ ৰাজহুৱা খণ্ডৰ বেংকৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা অনুসূচিত বেংক। তেওঁলোকৰ মালিকীস্বত্ব/মূলধন কেন্দ্ৰীয় চৰকাৰ, সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু পৃষ্ঠপোষক বেংকে যুটীয়াভাৱে প্ৰদান কৰে। মালিকীস্বত্ব/মূলধন সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক. কেন্দ্ৰীয় চৰকাৰৰ 25%, সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ 25% আৰু পৃষ্ঠপোষক বেংক 50%। খ. কেন্দ্ৰীয় চৰকাৰৰ 50%, সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ 15% আৰু পৃষ্ঠপোষক বেংক 35%। গ. কেন্দ্ৰীয় চৰকাৰৰ 50%, সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ 25% আৰু পৃষ্ঠপোষক বেংকৰ 25%। কেন্দ্ৰীয় চৰকাৰৰ 25%। ঘ হ'ল কেন্দ্ৰীয় চৰকাৰৰ 25%, সংশ্লিষ্ট ৰাজ্যৰ 50% আৰু পৃষ্ঠপোষক বেংকৰ 25%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ. কেন্দ্ৰীয় চৰকাৰৰ 50%, সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ 15% আৰু পৃষ্ঠপোষক বেংকৰ 35%। প্ৰশ্ন নং 24। প্ৰশ্ন নং 28। নিম্নলিখিত কোনটো সম্পৰ্ক কাৰ্ডৰ সৈতে হাতত ধৰা ডিভাইচৰ কাৰ্যত পদক্ষেপবোৰৰ সঠিক ক্ৰম? ক. গ্ৰাহকৰ বিত্তীয় লেনদেনৰ পছন্দৰ ওপৰত আধাৰিত কৰি এজেণ্টে আবেদনত উপযুক্ত বিকল্প বাছনি কৰে। খ. এজেণ্টৰ মোবাইল এপ্লিকেশ্যনে এটা ৰচিদ প্ৰিণ্ট কৰে আৰু য'ত গ্ৰাহকে স্বাক্ষৰ কৰে বা বুঢ়া আঙুলিৰ ছাপ দিয়ে। গ. এজেণ্ট আৰু গ্ৰাহকক বৈধতা প্ৰদান কৰাৰ পিছত ছেভাৰে লেনদেনটো অনলাইন প্ৰক্ৰিয়া কৰে। ঘ. তাই লেনদেনটো আগবঢ়াবলৈ তেওঁৰ বুঢ়া আঙুলি প্ৰিণ্ট স্কেনাৰ ৰাখে। নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক. গ, ঘ, খ। ক, খ, গ, ঘ। গ হ'ল গ, খ, ঘ, ক। ঘ হ'ল গ, ক, খ, ঘ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, গ, ঘ, খ। প্ৰশ্ন নম্বৰ 29। এজন একাউণ্ট পৰিশোধকাৰী ক্ৰছ কৰা চেকত বেংক সংগ্ৰহ কৰাৰ পিছফালে এণ্ডৰ্ছমেণ্ট থাকিব লাগে। নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক. এনে চেক সংগ্ৰহ নকৰিব। খ. ইয়াক সংগ্ৰহ কৰক তেওঁলোকে অনুমোদন পৰিচয় বিষয়ে সন্তুষ্ট। গ. ড্ৰাইভাৰ সন্মতি প্ৰাপ্ত কৰাৰ পিছতহে ইয়াক সংগ্ৰহ কৰক। ঘ. কেৱল প্ৰথম নাম দিয়া পৰিশোধকৰ্তাৰ সন্মতি প্ৰাপ্ত কৰাৰ পিছতহে ইয়াক সংগ্ৰহ কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক. এনে চেক সংগ্ৰহ নকৰিব। প্ৰশ্ন নম্বৰ 30।
প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা বিত্তীয় অন্তৰ্ভুক্তিৰ উদ্দেশ্যবোৰ কাৰ্যকৰীভাৱে প্ৰাপ্ত কৰা হৈছে। এই ক্ষেত্ৰত নিম্নলিখিত কোনটো উপযুক্ত সামগ্ৰী প্ৰাসংগিক নহয়? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক নম্বৰ eKYC, খ CTCS, CTS, গ IPS, ঘ IMPS। ইয়াৰ শুদ্ধ উত্তৰটো খ CTS। প্ৰশ্ন নম্বৰ 31, সন্দেহজনক সম্পত্তিৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক ইয়াক 3 মাহৰ বাবে একপি হিচাপে NPO হিচাপে শ্ৰেণীবদ্ধ কৰা হয় আৰু পুনৰুদ্ধাৰ সন্দেহজনক কিয়নো সম্পত্তিৰ উপলব্ধযোগ্য মূল্য কম। খ ইয়াক NPO হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু 12 মাহৰ বাবে উপমানদণ্ড হৈ আছে। গ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হয় আৰু বিত্তীয় বৰ্ষৰ অন্তিম দিনত উপমানক হৈ থাকে। ঘ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হয় আৰু শাৰীৰিক সুৰক্ষা উপলব্ধ হোৱা স্বত্বেও সুত আৰু মূলধন 18 মাহলৈকে অপৰিশোধিত হৈ থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু 12 মাহৰ বাবে উপমানদণ্ড হৈ আছে। প্ৰশ্ন নম্বৰ 32, সন্দেহজনক সম্পত্তিৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক ইয়াক 3 মাহৰ বাবে NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হয় আৰু পুনৰুদ্ধাৰ সন্দেহজনক কিয়নো সম্পত্তিৰ উপলব্ধিযোগ্য মূল কম। খ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু 12 মাহৰ সকলো সময়ৰ বাবে উপমানদণ্ড হৈ আছে। গ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হয় আৰু বিত্তীয় বৰ্ষৰ অন্তিম দিনত নিম্নমানক হৈ আছে। ঘ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হয় আৰু শাৰীৰিক সুৰক্ষা উপলব্ধ হোৱা স্বত্বেও সুত আৰু মূলধন 18 মাহলৈকে অপৰিশোধিত হৈ থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ইয়াক NPA হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু 12 মাহৰ সকলো সময়ৰ বাবে উপমানদণ্ড হৈ আছে। প্ৰশ্ন নম্বৰ 33, গৃহ ঋণ সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ নহয়? ক ঘৰ/ফ্লেট ক্ৰয়/ নিৰ্মাণ/ আপগ্ৰেডেশ্যন/ সম্প্ৰসাৰণ বাবে গৃহ ঋণ দিব পাৰি। খ গৃহ ঋণৰ পৰিমাণে ভূমিৰ ব্যয় আৰু তাৰ ওপৰত ঘৰ নিৰ্মাণ ব্যয় বৈকল্পিকভাৱে সামৰি ল'ব। ফ্লেট আৰু আভ্যন্তৰীণ সজ্জাৰ ব্যয় উপযুক্ত মাৰ্জিন ৰাখি। গ ঋণ লওঁতাৰ প্ৰকাৰ একক বা যুটীয়া বা কৰ্পোৰেট হ'ব পাৰে। ঘ সুৰক্ষা যদি ভূমি/ঘৰ/ফ্লেটৰ প্ৰথম বন্ধকী ন্যায়সংগত বা পঞ্জীভুক্ত উপলব্ধ নহয় তেনেহ'লে ঋণটো আভৰাৰ বাবে অন্যান্য চালনশীল সম্পত্তি বিবেচনা কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ সুৰক্ষা যদি ভূমি/ঘৰ/ফ্লেটৰ প্ৰথম বন্ধকী ন্যায়সংগত বা পঞ্জীভুক্ত উপলব্ধ নহয় তেনেহ'লে ঋণটো আভৰাৰ বাবে অন্যান্য চলনশীল সম্পত্তি বিবেচনা কৰিব পাৰি। প্ৰশ্ন নম্বৰ 34, দুৱাৰ প্ৰৱেশ কিতাপ ৰখা প্ৰয়োজন কিয়নো প্ৰতিটো লেনদেন দুটা পক্ষক অন্তৰ্ভুক্ত কৰি কৰা হয় যাৰ অৰ্থ হৈছে যে প্ৰতিটো ঋণৰ সংশ্লিষ্ট ঋণ আছে। দ্বৈত প্ৰৱেশ পুথি ৰখাৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য অশুদ্ধ? সঁহাৰিসমূহ ক সকলো ব্যৱসায়িক লেনদেন ন্যূনতম কোটিৰ সৈতে প্ৰণালীবদ্ধভাৱে ৰেকৰ্ড কৰা হয়। খ ই গ্ৰাহকৰ পৰা প্ৰাপ্ত/পৰিশোধ কৰিব লগা বিভিন্ন মূলৰ অধীনত উপাৰ্জনৰ বিষয়ে যিকোনো সময়তে স্পষ্টতাৰে জনাজাত সহায় কৰে। গ টেক্সনৰ ৰেকৰ্ডিং বিভিন্ন পৰ্যায় আৰু সময়ত অসম পৰিমাণৰ সত্য কৰা হয়। ঘ ই বাৰ্ষিক একাউণ্ট আৰু লাভ কৰা লোকচান সঠিকভাৱে প্ৰস্তুত কৰাৰ সুবিধা প্ৰদান কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক সকলো ব্যৱসায়িক লেনদেন ন্যূনতম কোটিৰ সৈতে প্ৰণালীবদ্ধভাৱে ৰেকৰ্ড কৰা হয়। প্ৰশ্ন নম্বৰ 35, PMJDY আঁচনি অনুসৰি ASB একাউণ্টবোৰত অভাৰড্ৰাফ্ট
সুবিধা বৃদ্ধি কৰিব পাৰি। এই সন্দৰ্ভত নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? ক, 6 মাহৰ সন্তোষজনক আচৰণৰ পিছত প্ৰতি পৰিয়ালত এজন একাউণ্ট ধাৰক। খ, আধাৰ কাৰ্ড নাম্বাৰ একাউণ্টত ৰেকৰ্ড কৰিব লাগে যাতে আন বেংকৰ সৈতে একাউণ্টত একে সময়তে সুবিধাটোৰ পুনৰাবৃত্তি নহয়। গ, আধাৰ কাৰ্ডৰ উপলব্ধ নহ'লেও বা জাৰি নকৰিলেও সুবিধাটো সম্প্ৰসাৰিত কৰিব লাগিব। নিম্নলিখিত মাজৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক, কেৱল ক আৰু খ, খ, কেৱল খ আৰু গ, গ, কেৱল ক আৰু গ, ঘ, ক, খ আৰু গ। ইয়াৰ শুদ্ধ উত্তৰটো ক, কেৱল ক আৰু খ। প্ৰশ্ন নম্বৰ 36। গ্ৰাহক সেৱা পইণ্ট (CSP)ৰ দ্বাৰা জমা লেনদেন কৰাৰ বাবে নিম্নলিখিত কোনটো পদক্ষেপৰ প্ৰয়োজন নাই? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক, গ্ৰাহকে ষ্টাৰ্টটো CSP লৈ আনিছে। খ, টাৰ্মিনেল এপ্লিকেশ্যনত সংগ্ৰহ কৰা প্ৰমাণিত CSP প্ৰৱেশ কৰে। গ, গ্ৰাহকৰ বায়'মেট্ৰিক প্ৰমাণীকৰণৰ সম্পন্ন কৰা হয়। ঘ, জমাৰ প্ৰমাণ হিচাপে এটা ৰচিদ প্ৰিণ্ট কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো ক, গ্ৰাহকে ষ্টাৰ্টটো CSP লৈ আনিছে। এইটো শুদ্ধ উত্তৰ আৰু শুদ্ধ উত্তৰবিলাক ৰেড কালাৰ কৰি দিছে, আপোনালোকে লক্ষ্য কৰিব। প্ৰশ্ন নম্বৰ 37। খুচুৰা বেংকিং খণ্ডই বিভিন্ন বেংকিং সামগ্ৰী সামৰি লয়। নিম্নলিখিত কোনটো বেংকে আগবঢ়োৱা আনুষংগিক সেৱাৰ অংশ নহয়? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক, পুনৰাবৃত্তি জমা একাউণ্ট খোলা। খ, মিউচুৱেল ফাণ্ড আৰু বীমা সামগ্ৰী বিক্ৰী কৰা। গ, ডিমেট একাউণ্ট এটা খোলা। ঘ, উপৰোক্ত সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, ডিমেট একাউণ্ট এটা খোলা। আৰু মই যিবিলাক শুদ্ধ উত্তৰ সেইবিলাক ৰেড কালাৰ কৰি দিছোঁ, আপোনালোকে লক্ষ্য কৰিব। প্ৰশ্ন নম্বৰ 38। চেক আৰু বিল সংগ্ৰহৰ ক্ষেত্ৰত গ্ৰাহকৰ সৈতে বেংকৰ সম্পৰ্ক হৈছে। নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক, একাউণ্ট হিচাপে বেংক আৰু মূলধন হিচাপে গ্ৰাহক। খ, ট্ৰাষ্টি হিচাপে বেংক আৰু ঋণদাতা হিচাপে গ্ৰাহক। গ, ঋণদাতা হিচাপে বেংকৰ পৰা ঋণদাতা হিচাপে গ্ৰাহক। ঘ, বেইলাৰ হিচাপে বেংকৰ পৰা বেইলীৰ দৰে গ্ৰাহক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, এজেণ্ট হিচাপে বেংক আৰু মূলধন হিচাপে গ্ৰাহক। প্ৰশ্ন নম্বৰ 39। ভাৰতৰ নাগৰিকসকলৰ বাবে এক পেঞ্চন আঁচনি অটল পেঞ্চন যোজনা APY অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। APY-ৰ অধীনত গ্ৰাহকসকলৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহে নিম্নতম পেঞ্চন 60 বছৰ বয়সত দিয়া হ'ব। APY-ৰ অধীনত পঞ্জীয়ন কৰা যোগ্য বয়সৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? ক, 21 বছৰৰ পৰা 40 বছৰ বয়সৰ ব্যক্তি। খ, 18 বছৰৰ পৰা 39 বছৰ বয়সৰ ব্যক্তি 364 দিন। গ, 18 পৰা 60 বছৰ বয়সৰ গ্ৰাম্য আৰু নগৰ অঞ্চলত বাস কৰা ব্যক্তি। ঘ, 21 পৰা 60 বছৰ বয়সৰ ভিতৰত বাস কৰা ব্যক্তি। সঁহাৰিসমূহ ক, 21 পৰা 40 বছৰ বয়সৰ ব্যক্তি। খ, 18 বছৰৰ পৰা 39 বছৰ বয়সৰ ব্যক্তি 364 দিন। গ, গ্ৰাম্য আৰু নগৰ অঞ্চলত বাস কৰা লোকসকলৰ বয়স 18 60। ঘ, 21 পৰা 60 বছৰ বয়সৰ ব্যক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, 18 বছৰৰ পৰা 39 বছৰ বয়সৰ ব্যক্তি 364 দিন। প্ৰশ্ন নম্বৰ 40। স্থিৰ আৰু ফ্লোটিং সুতৰ হাৰ ROI মাজত পাৰ্থক্য আছে। নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? নিম্নলিখিতবোৰৰ পৰা আটাইতকৈ উপযুক্ত বিকল্পটো বাছনি কৰক। সঁহাৰিসমূহ ক, স্থিৰ ROI ঋণৰ সম্পূৰ্ণ ম্যাদৰ বাবে সলনি নহ'ব, আনহাতে ফ্লোটিং ROI-য়ে চাহিদা অনুসৰি এক বা দুবাৰ সলনি কৰে। খ, স্থিৰ ROI ঋণৰ সম্পূৰ্ণ ম্যাদৰ বাবে পৰিৱৰ্তন নহ'ব, আনহাতে ফ্লোটিং ROI মুদ্ৰাস্ফীতি অনুসৰি সময়ৰ পৰা সলনি হৈ থাকে আৰু সন্মত হয়। গ, ঋণৰ সম্পূৰ্ণ ম্যাদৰ বাবে স্থিৰ ROI সলনি নহ'ব, আনহাতে
ৰিচেট ধাৰা সম্পৰ্কে বজাৰৰ চৰ্তাৱলী অনুসৰি প্লেটিং ROI সলনি হৈ থাকে। ফিক্সড ROI এবছৰৰ বাবে সলনি নহ'ব আৰু ঋণৰ সমগ্ৰ ম্যাদৰ বাবে পৰৱৰ্তী বছৰৰ বাবে ৰিচেট কৰিব। আনহাতে ফ্লোটিং ROI ত্ৰৈমাসিক আধাৰত সলনি হৈ থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, ঋণৰ সম্পূৰ্ণ ম্যাদৰ বাবে স্থিৰ ROI সলনি নহ'ব। আনহাতে ৰিচেট ধাৰা সাপেক্ষে বজাৰৰ চৰ্তাৱলী অনুসৰি ফ্লোটিং ROI সলনি হৈ থাকে। সম্পূৰ্ণ শেষ হ'ল। ইয়াতে দ্বিতীয় খণ্ডত মই 20টা কুৱেশ্যন দিলোঁ। প্ৰথম খণ্ডত প্ৰথম অংশত 20টা কুৱেশ্যন, দ্বিতীয় অংশত 20টা কুৱেশ্যন দিছোঁ। টোটেল CL কৰাৰ কাৰণে মোৰ ইয়াত 40 দেখাই আছে। তাৰপিছত আকৌ তৃতীয় খণ্ডত 41 পৰা 60 হ'ব, চতুৰ্থ খণ্ডত 61 পৰা 80 হ'ব। টোটেল 80টা কুৱেশ্যন হ'ব আৰু আপোনালোকে এইখিনি যদি চাই আপোনালোকে 100% পাছ হ'বই, IIBF-ত কোৱালিফাই হ'বই। আৰু অল অভাৰ ইণ্ডিয়াত এতিয়ালৈকে মোৰ 300+ ষ্টুডেণ্ট পাছ হৈ আছে। আৰু আপোনালোকৰ কাৰণে মই আজি অসমীয়াত লৈ আহিছোঁ। যিহেতু মই আগতে ইংলিছত বনাইছিলোঁ, ইংলিছৰখিনি উপকৃত হৈছিলে, সকলো ইংলিছত অলপ অসুবিধা হয়, সেইকাৰণে মই অসমীয়াত বনালোঁ। আপোনালোকে চাব আৰু চাই মেলি পৰীক্ষা দিব। আৰু যদি PDF ফাইল লাগে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব, যোগাযোগ কৰিব, আপোনালোকক দিয়া হ'ব। ইমানখিনিয়ে ক'লোঁ। ইয়াকে কৈ মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিলোঁ। ধন্যবাদ।